কাৰ্বি আংলঙত চতুৰ্থ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত ডিফুত যোগ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ক্ৰীড়া ভাৰতী কাৰ্বি আংলং কমিটিৰ উদ্যোগতো আন্তঃৰাষ্ট্ৰীয় চতুৰ্থ সংখ্যক যোগ দিৱসৰ সৈতে সংগতি ৰাখি পালন যোগ দিৱস। মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি সংস্কাৰ মানুহে মানুহৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কাৰ্বি আংলঙৰ দেনগাঁৱত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। সমগ্ৰ বিশ্বত 21 জুনত উদযাপিত যোগ দিৱসৰ সৈতে সংগতি ৰাখি ডিফু জয়সিংদলৈ প্ৰেক্ষাগৃহৰ প্ৰাংগণত পুৱা 6 বজাৰ পৰা অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সংস্থা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ যৌথ উদ্যোগত জয়সিংদলৈ সুৱৰণী প্ৰেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় চতুৰ্থ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰা এই যোগ দিৱসত জিলা পৰিষদৰ কাৰ্যবাহী সদস্যসকল এমএচিসকল প্ৰমুখ্যে পৰিষদৰ আমোলা বিষয়াসকলকে ধৰি স্বাস্থ্য বিভাগৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে অংশগ্ৰহণ কৰে। মুখ্য অতিথিৰ ভাষণত ৰংহাঙে কয় যে যোগে ব্যক্তিক শাৰীৰিক মানসিক সুস্থ ৰখাৰ লগতে নিৰোগ জীৱন যাপন কৰাৰ বাবে যোগ হৈছে একমাত্ৰ উপায় যি বিনা ঔষধে স্বাস্থ্যক সুস্থ ৰাখিব পাৰে, মনস্তক সুন্দৰ বিকাশ ঘটাব পাৰে। আনহাতে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছতো আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। পশ্চিম কাৰ্বি আংলং জিলা বিজেপি সভাপতি অৰুণ তেৰাঙৰ নেতৃত্বত বৈঠালাংছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপিত হয় এই যোগ দিৱসৰ কাৰ্যসূচী। বৃহত্তৰ বৈঠালাংছৰ পুৰুষ মহিলাই আহি যোগদান কৰে যোগ দিৱসৰ কাৰ্যসূচীত। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এইটো তেখেতৰ চেষ্টা যে এটা বিশ্ব এটা ৰেকৰ্ড কৰিবৰ কাৰণে তেখেতে যিটো চেষ্টা আজি 4 বছৰ সোমালে বিশ্ব যোগ দিৱস। গতিকে আমি পশ্চিম কাৰ্বি আংলং জিলা ভাৰতীয় জনতা পাৰ্টীৰ জিলা কমিটিয়ে আমাৰ বৈঠালাংছ আমাৰ স্থানীয় কাৰ্যালয়ৰ ওচৰতে বৈঠালাংছ হায়াৰ ছেকেণ্ডেৰী ফিল্ডতে আমি আজি যোগ দিৱস আমি পালন কৰিছোঁ। বৈঠালাংছৰ পৰা জেছন ইংহে ৰিপৰ্ট, কাট নিউজ। সমগ্ৰ বিশ্বত 21 জুনত উদযাপিত চতুৰ্থ সংখ্যক যোগ দিৱসৰ সৈতে সংগতি ৰাখি ক্ৰীড়া ভাৰতী কাৰ্বি আংলং কমিটিৰ উদ্যোগতো যোগ দিৱস উদযাপন। পুৱা 5:30 বজাৰ পৰা আৰম্ভ হয় এই যোগ দিৱসৰ কাৰ্যসূচী। ক্ৰীড়া ভাৰতী কাৰ্বি আংলং কমিটিৰ উদ্যোগতো বিগত বছৰকেইটিৰ দৰে এইবাৰো ডিফু ক্লীড়া শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত যোগ দিৱস উদযাপন কৰে। কাৰ্যসূচী অনুসৰি পুৱা 5:30 বজাৰ পৰা ক্ৰীড়া ভাৰতী কাৰ্বি আংলং কমিটিৰ সভাপতি ঘন তেৰাঙে এগছি বন্তি প্ৰজ্বলন যোগ দিৱসটিৰ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়। যোগ প্ৰশিক্ষক চচেং ৰংহাঙে যোগৰ বিভিন্ন ভাগসমূহ কৰি দেখুৱায়, অৰ্থাৎ ৰংহাঙৰ নেতৃত্বত যোগ কাৰ্যসূচী হয়। এই অনুষ্ঠানত বিভাগৰ প্ৰচাৰক হাৰসিং তেৰত, ডিফু নগৰ শাৰীৰিক প্ৰমুখ ৰাজু নায়াৰ, ক্লীড়া শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ প্ৰধান শিক্ষক সৰ্বজিৎ তেৰত, ক্ৰীড়া ভাৰতী কাৰ্বি আংলং যোগ সমিতিৰ উপসভাপতি প্ৰদীপ টিছ, সম্পাদক কুমুদ মিথিকে ধৰি ডিফু চহৰৰ কেইবাটাও স্কুল, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠনসকল অংশ লয়। ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে যোগ অনুষ্ঠানত অংশ লয়। উল্লেখ্য, ক্ৰীড়া ভাৰতী কাৰ্বি আংলং যোগ সমিতিৰ যোগ দিৱস অনুষ্ঠানৰ বাবে বগা টি চাৰ্ট দি সহায় কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক আন্তৰিক শলাগ যাচে কমিটিয়ে। সম্প্ৰতি ৰঘুমলাৰ দৰে শিপাই যোৱা নাই অন্ধবিশ্বাস, কুসংস্কাৰ তথা অসামাজিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি সংস্কাৰ মানুহে মানুহৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় দেনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ কাউন্সিল চমুকৈ ASTECৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান চেণ্টাৰ, হাওৰাঘাট, চামেলাংছ আৰু লাংছমেপি ব্লগৰ উদ্যোগত আয়োজন কৰা হয় সংস্কাৰ
মানুহে মানুহৰ বাবে শীৰ্ষক এক বিজ্ঞানসন্মত সজাগতা আন্দোলন। এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি লামেট আমাৰ সভাপতি সুৰেন গ্ৰামছা, বকুল বনৰ বঁটা প্ৰাপক কবি জৰ্জ সিং বে, ডাক্তৰ বীৰেশ্বৰ বে, কাৰ্বি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, শিক্ষাবিদ ননীগোপাল মহন্ত প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি। এই বিজ্ঞানসন্মত সজাগতা আন্দোলনে সমাজৰ পৰা অন্ধবিশ্বাস কিমান দূৰ কৰিবলৈ সক্ষম হয় সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। কোনোবা এজনে উৰাজাহাজ ওপৰলৈ উৰাই আছে, এইটো অন্ধবিশ্বাস নেকি? না কিবা বৈজ্ঞানিকৰ লগত কিবা বিজ্ঞানৰ কিবা কিবা এটা সম্পৰ্ক আছে? গতিকে আমি ভুল হ'ব পাৰে, কিন্তু আমাৰ চিন্তাধাৰা অলপ ওপৰলৈ যাব লাগিব। মূলতে আমি সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ চলি থকাৰ যি প্ৰৱণতা বৃদ্ধি হৈছে অসমত, সেই প্ৰৱণতা আমি যাতে কমাব পাৰোঁ তাৰ বাবে আমি বৈজ্ঞানিক চিন্তাধাৰাৰে এৱাৰনেছ কেম্পিং কৰিবৰ বাবে আজি আমি সংস্কাৰ মানুহে মানুহৰ বাবে আজি আনুষ্ঠানিকভাৱে কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে আজি অনুষ্ঠিত কৰা হৈছে। হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট, কাৰ্ট নিউজ। আজি 21 জুনত বিশ্ব যোগ দিৱস উপলক্ষে FOB ডিফু ইউনিটৰ উদ্যোগত ৪ৰ্থ সংখ্যক যোগ দিৱস পালন। প্ৰথম পৰ্যায় হিচাপে পুৱা বেলা ৯ বজাৰ পৰা মহংদি যোৱা নিম্ন মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত যোগ অনুষ্ঠান হয়। ক্ষেত্ৰ প্ৰচাৰ বিষয়া অংশুমান মালাকাৰে যোগ দিৱস উপলক্ষে অনুষ্ঠিত সভাত নিৰোগ আৰু সুস্বাস্থ্যৰ জীৱন যাপনৰ ক্ষেত্ৰত যোগৰ গুৰুত্বৰ বিষয় বহলাই ব্যাখ্যা কৰে। যোগ অনুষ্ঠানৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপৰিও মহংদিজোৱা এম ই স্কুলৰ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ বৰা, স্কুল পৰিচালনা সমিতিৰ সভাপতিয়ে যোগ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে। আনহাতে 11 বজাৰ পৰা মহংদিজোৱা সাংস্কৃতিক প্ৰেক্ষাগৃহত দ্বিতীয় পৰ্যায়ৰ যোগ অনুষ্ঠান হয়। উক্ত অনুষ্ঠানত 70 গৰাকী ছাত্ৰ ছাত্ৰীয়ে যোগ অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰচাৰ বিষয়া অংশুমান মালাকাৰ, সহকাৰী ক্ষেত্ৰ প্ৰচাৰ বিষয়া কৃষ্ণ চেতিয়া, বিশিষ্ট সমাজ সেৱক অলটি হাছনু, মহংদিজোৱা LP স্কুলৰ প্ৰধান শিক্ষক বুঢ়া সিং বে প্ৰমুখ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। যোগ কাৰ্যসূচীৰ অন্তত প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাপে থকা অনুপ নাইডিঙে যোগ অনুষ্ঠানত ভাগ লোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। হেৰা, NRCৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল, কিবা গম পাইছা নেকি? বিজ্ঞাপন এটা পাইছো দাদা। বলক দাদা, NRC অফিচ যাওঁ, ভালদৰে সবিশেষ জানি লওঁ। ব'লা। ছাৰ, আহক আহক, কওকচোন কিয় বা আহিল? NRCৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল, কি হৈছে তাকে জানিবলৈ আহিলোঁ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰীক্ষণৰ পাছত যোগ্য বিবেচিত সকলো আবেদনকাৰীৰ নাম সন্নিৱিষ্ট কৰি নিৰ্ধাৰিত সময়মতে NRCৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ কৰা হ'ব। খচৰাখন ওলোৱাৰ পাছত বা কি হয়? NRCৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি জনোৱা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। দাবী উত্থাপনৰ প্ৰক্ৰিয়াটো কি? NRCৰ সম্পূৰ্ণ খচৰাত যদি কোনো আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত নহয়, তেন্তে সেই আবেদনকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দাবী দাখিল কৰাৰ আকৌ এটা সুযোগ পাব। আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়াটো কি? যদি কোনো অযোগ্য ব্যক্তিৰ নাম NRCত সন্নিৱিষ্ট হয়, তেন্তে তাৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰো সুযোগ পাব। ছাৰ, কওকচোন। মই যদি সকলো তথ্য পাতি ভালদৰে পৰীক্ষণৰ সময়ত দিব নোৱাৰিলো, তেন্তে মই সেই তথ্য পাতি আকৌ দিয়া সুযোগ পামনে? চিন্তাৰ কোনো কাৰণ নাই। আপুনি তথ্য পাতিসমূহ দিয়াৰ আকৌ এটা সুযোগ এই দাবীৰ সময়তে পাব। দাবী আৰু আপত্তি দাখিল কৰা পদ্ধতিৰ বিষয়ত সুকীয়া বিজ্ঞাপনত প্ৰকাশ কৰা হ'ব। তাৰমানে এইখন চূড়ান্ত NRC নহয়? নহয়, এইখনো খচৰা NRC। সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পাছতহে চূড়ান্ত NRCখন প্ৰকাশ পাব। আৰু এই চূড়ান্ত NRCখন 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুসৰি সকলো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। NRC আমাৰ অসমৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দলিল। আহক আমি সকলোৱে একেলগে NRC উন্নীতকৰণ এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াওঁ।
launch. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecho ason la penthesre alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit adu Thelua Kreng Chitronola Ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডিফুস্থিত ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত গ্ৰামীণ আত্মসংস্থাপন প্ৰশিক্ষণৰ জৰিয়তে কৰ্মোদ্যোগী বিকাশ কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত হয় ডিফুস্থিত ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত গ্ৰামীণ আত্মসংস্থাপনৰ প্ৰশিক্ষণৰ জৰিয়তে কৰ্মোদ্যোগী বিকাশ কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত হয় এই অনুষ্ঠানৰ জৰিয়তে ৰেড হৰ্ণ ডিভিজনে KLNLFৰ 30 গৰাকী সদস্যা গ্ৰামীণ আত্মসংস্থাপনৰ জৰিয়তে গাহৰি পালন প্ৰশিক্ষণ দিয়া হয় মেজৰ ৰঘু বাৰ্মা কুমাৰে এই প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন কৰে অনুষ্ঠানত ইণ্ডিয়ান আৰ্মি CEO JBS পণ্ডিত জিলা পশুপালন বিষয়া ডেভিড বৰ্ডলৈ জিলা উন্নয়ন বিষয়া পি ব্ৰুটুকে ধৰি KLNLFৰ সচিব ৰিজাক তেৰা প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে জিলাখনৰ ভিতৰুৱা অঞ্চল অৰ্থনৈতিক দিশ তথা সামাজিক পৰিকাঠামো উন্নয়নৰ বাবে এই ধৰণৰ প্ৰশিক্ষণৰ কাৰ্যসূচী লোৱা বুলি সভাত ব্যক্ত কৰে ৰেড হৰ্ণ ডিভিজনৰ বিষয়াই KLNLFৰ তৰফৰ পৰা ৰেড হৰ্ণ আৰ্মি এই কাৰ্যৰ বাবে ভূয়সী প্ৰশংসা কৰে self reliable mate self employment sob thak matha ponsi damtang aporoni hot KLNLF leadership dimension teaching wide benefit Pini State Bank of India at the Bazar branch along the second floor along the self-employment rural self-employment program assign along pen Bang Cap aspects KLNLF Bang Puki Tumhan ini longkong kepangrengan training ini piponik sila so program long pacun bameka ji bang ini tu KLNLF leadership pen senglok dong lembang Puki itu ini citolo Ren and Bongsli itu menila so training bank ke solai bom ni 2014 ke lola so training bank ke dobo same nitum non amat bange surrender pen training taya bank ke non si first time lo nitum ki pi bank ke jeneba women's tailor da do pigari ऊपर के embroidery लसन है दी कपड़े के दो नॉन मदन को फाकी जो है बेसिक ट्रेनिंग फ्री ट्रेनिंग लो आ ड्यूरेशन मांगे कपड़े नॉन वुमेन्स टेलर पर जनवा 30 days इनके फास्ट फूड पुलो 10 days लसन अंको जूट प्रोडक्ट 13 days लसन है दी डिफरेंट ड्यूरेशन मांग दो और लेक्चर रिपोर्ट काट न्यूज़ ব্ৰিজ অফ হোপ অনুষ্ঠান বিলিভাৰ ইষ্টাৰ্ণ চাৰ্চৰ উদ্যোগত আমৰাজন চাইল্ড কেয়াৰ প্ৰজেক্টৰ জৰিয়তে 20 জুনত ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয় উপহাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লয় বুকাজনৰ বিধায়ক ডাক্তৰ নুমল মুমিনে অনুষ্ঠানত শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভৱিষ্যতৰ কৰ্ণধাৰ স্বৰূপ শিশুসকলক শিক্ষাৰ ভৱিষ্যতত যাতে কোনো কাৰণতে পিছপৰি নাথাকে তাৰ বাবে সহায়ৰ বাবে সদায় প্ৰস্তুত ব্ৰিজ অফ হোপ শিক্ষাৰ সীমিত প্ৰসাৰতাৰ কাৰণতে অন্ধ সংস্কাৰ কুসংস্কাৰৰ বাবে অলপতে খুপাধৰাৰ সন্দেহত কাৰ্বি আংলঙৰে পাঞ্জুৰী কছাৰী গাঁৱত সংঘটিত দুখজনক ঘটনা খুৱৰি এনে কুসংস্কাৰৰ বিৰুদ্ধে সজাগতামূলক ভাষণ দিয়ে উক্ত সভাত
সভাত মুখ্য অতিথি হিচাপে উপস্থিত হোৱা বিধায়ক ডাক্তৰ নুমল মুমিনে শিশুসকলৰ মাজত 130খন বেগ আৰু 1300খন অনুশীলন বহি শিশুসকলৰ মাজত বিতৰণ কৰা হয় আনহাতে উক্ত অনুষ্ঠানত বিলিভাৰ ইষ্টাৰ্ণ চাৰ্চৰ ৰেভাৰেণ্ড ফাদাৰ ৰিতেশ কুমাৰ আৰু ডিমাপুৰৰ ডিক্স এডমিনিষ্ট্ৰেশ্যন ফাদাৰ খাটছং কাট উপস্থিত থাকে সন্মানীয় অতিথি হিচাপে বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ 8 জুনৰ সন্ধিয়া চিৰহেজ কাৰ্বি পাহাৰৰ বুকুত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড এডল উন্মুক্ত দুষ্কৃতিকাৰীৰ হাতত নিৰ্মমভাৱে হত্যা কৰাৰ পিছত দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিবাদ অপৰাধীৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা সকলোৱে বিচাৰিছে অপৰাধীৰ আইনগত কঠোৰতম শাস্তি এনেবোৰ দুখজনক ঘটনাৰ মাজতে কিছুমানে আকৌ গ্লেমাৰ বিচাৰি ফুৰে টিভি কেমেৰাটো নোযোৱালৈকে আৰম্ভণি নহয় কাৰ্যসূচী পিছে এই দৃশ্যলৈ মন কৰক এওঁলোক অখিল ভাৰত হিন্দু মহাসভাৰ কৰ্মকৰ্তা এওঁলোক বুধবাৰে বিয়লি 4 বজাত এইদৰে কাৰ্বি আংলঙৰ সীমামূৰীয়া পাৰখোৱাত 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত থকা জৰাজীৰ্ণ জিৰণি ঘৰ এটাত এইদৰে অভিজিত আৰু নিলোৎপলৰ ফটো আৰি গ'ল আদ্য শ্ৰাদ্ধৰ আয়োজনত কেমেৰাৰ লগে লগে পজু দিছে এওঁলোকে মুঠতে এওঁলোকে অভিনীলৰ বাবে কিবা এটা যে কৰিছে ৰাজ্যবাসীয়ে গম পাবই লাগিব আসলতে ৰামহেনা আৰু অখিল ভাৰত হিন্দু মহাসভাৰ প্ৰতিনিধি আহিছিল পানজুৰি গাঁৱত আদ্য শ্ৰাদ্ধ পাতিবলৈ পিছে লোৱা নাছিল প্ৰশাসনৰ পৰা অনুমতি ফলত এইদৰে পথৰ কাষতে পাতি কাম ফেৰা কৰি পেলালে গৌতম চন্দা ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ